हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल जेtu खान ब्लॉग्स। तो फ्रेंड्स आपलोकले केना আছে আশা কৰো ভালে আছে। তো फ्रेंड्स মই আজি আহিছিল এটা পার্কত হরবুকত এটা নতুন ধুনিয়া পার্ক খুলছে। তো পার্কটো বহুত ধুনিয়া লাগছে আহি সেইকাৰণে ভাবিলো এটা ভিডিও এটা বনাই দিও ভালকে। তো ৰাতি আহিছো ইমান চাব মানে আহি পাইছো ৰাতি মানে কিবা এটা কাৰণত আহিব পৰা নাই সন্ধিয়া আহিছো। তো ভিডিওটো ইমান ভাল নহয়, ভিডিও কোৱালিটি ভাল নহব চাগে কাৰণ ৰাতি ইমান শুট ভাল নহয়। তো চাওক চাৰিওফালৰ ভিউ পার্কটোৰ বহুত ধুনিয়া পার্ক মানে ইয়াতে ৰাতি আউটিং কৰবা কাৰণে চিল কৰবা কাৰণে বহুত ধুনিয়া মানে ইয়াতে আহি বহি বহুত ভাল লাগে। মানে যদি মন ছেড হৈ আছে ইয়াতে আহি যাওক, পুৰা ছেড হৈ আছে অলপ টাইম আহক আহি চিল কৰি যাওক, পুৰা বহুত ধুনিয়া লাগব মনটো। তো চাওক ইয়াতে হেপী হোলি হোলি আহিছে কাৰণে ইয়াতে হোলিৰ পোষ্টাৰ লগাইছে, হেপী হোলি বনাইছে। ইয়াতে ফটোশ্বুট যদি কৰা খোজে ফটোশ্বুটো কৰিব পাৰিব। এইটো চাওক হেপী হোলি আই লাভ বৰনগৰ। এইটো ঠাইখিনিৰ নাম হ'ল বৰনগৰ ঠাই। তো চাওক এইটো হ'ল ব্ৰিজ। আমাৰ এই দুটা ফটোশ্বুট কৰি আছে, চাওক এই দুটা ফটোশ্বুট কৰি আছে। তো সৰু সুৰা ক্লিপ শ্বুট কৰিছে আপোনালোক দেখুৱাম। তো ক্লিপটো দেখুৱাইছোঁ আৰু আপোনালোকে ক্লিপখিনি এনজয় কৰক, ঠিক আছে। তো চাওক এইটো চাওক ফ্ৰেণ্ডছ, এইটো হ'ল ডাইনাছৰ। এটা ভালকৈ ডাইনাছৰ বনাইছে। চাওক ডাইনাছৰ মজা লাগিছে ডাইনাছৰটো, কিন্তু দিনত আহিলে ভাল লাগিলে, দিনত আহিব পৰা নাই। তো ৰাতি আহিছোঁ, তো দিনত দেখুৱাম দিয়ক, আকৌ একদিন আহি ভালকৈ দেখুৱাম। তো চাওক ইয়াতে পুখুৰী বনাইছে, ইয়াতে সৰু সুৰা পুখুৰী এটা বনাইছে ইয়াতে। সেই তাতে ব্ৰিজ এটা বনাইছে, চাওক ইয়াতে সৰু সুৰা ব্ৰিজ এটা বনাইছে। তো চাওক ইয়াতে আমাৰ দুটা ফটোশ্বুট কৰি আছে। ইয়াতে ৰাতি ইমান ভিজিবিলিটি ভাল নহয় কাৰণ আন্ধাৰ, ইয়াতে ইমান লাইট হেৰি নাই, সেইকাৰণে ভিজিবিলিটি ভাল নহয়। ইয়াতে তাৰমানে চিল কৰিবৰ কাৰণে বহুত ধুনীয়া ঠাই। চাওক সকলোখিনি আছে ইয়াতে, মানে বেষ্ট পাৰ্ক আৰু এইটো আমাৰ হাউলি টাউনৰ সেইবিলাক লোকেলত মুঠতে বেষ্ট পাৰ্ক এইটো। আৰু আমাৰ লোকেল এই চাইড এনেকুৱা পাৰ্ক নাই চাগে, এইটোৱে প্ৰথম বনাইছে চাগে। পাৰ্কটো বহুত ধুনীয়া আৰু এই চাগে কেণ্টিনো আছে এই চাইডে। তো আপোনালোকে আহি যে কিবা খাব খোজে সেইটো সুবিধা আছে। তো চাওক ফ্ৰেণ্ডছ ইয়াতে সেইটো হ'ল এণ্ট্ৰি গেট আৰু এক্সিট গেট। এইটো হ'ল এণ্ট্ৰি আৰু এক্সিট গেট তো ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই ৰাতি, মানে ৰাতি লাইট চাইট নাই, সেইকাৰণে ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই। তো চাই থাকক এনে সৰু সুৰা ক্লিপ, কেনেকুৱা লাগে আপোনালোকক জনাব ভিডিঅ'টো। চাওক এইটো বহুত দূৰলৈকে আহিলোঁ আৰু সিভাগেও আছে বহুত ঠাই, ভাল ভাল ঠাই। এইটো চাওক ট্ৰেইন বনাইছে, চাওক সেইটো ট্ৰেইন বনাইছে ইয়াতে। ট্ৰেইনৰ ড্ৰাইভাৰ নাই, ৰাতি আছে কাৰণে ট্ৰেইনৰ ড্ৰাইভাৰ নাই। তো ফ্ৰেণ্ডছ আমি এথেন যাম আৰু ইয়াৰ পৰা, তো যাবলৈ ওলাইছোঁ আৰু। চাওক এই আমাৰ দুটা ফটোশ্বুট হৈ গ'ল, আমাৰ ফটোশ্বুট আৰু ৰিলছ বনাইছোঁ, ইনষ্টাগ্ৰামত পাই যাব ৰিলছ। তো ইনষ্টাগ্ৰামত লিংক দি দিম, ৰিলছ কেইটা চাব। বেছি নহয় 2-3টামান ৰিলছ বনাইছোঁ আৰু চাব ৰিলছ কেইটা। তো আমি আৰু যাই আছোঁ, চাওক এই আমাৰ দুটা। তো আমি ইয়াৰ পৰা ওলালোঁ থেন, চাওক এইটো হ'ল আমি ইয়াৰ পৰা গৈ আছোঁ আৰু এথেন। সেইটো আমাৰ কাৰ্তি হৈ আছে ইয়াতে। তো ফ্ৰেণ্ডছ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো জনাব ভিডিঅ'টো কেনে লাগছে। তো আজিৰ কিনে বাই বাই। আৰু চাগে ভিডিঅ' কলটো ইমান ভাল অহা নাই, সেইকাৰণে চৰি। তো লগ হ'ব আকৌ আপোনালোকৰ লগত এটা নতুন ভিডিঅ' লৈ, ঠিক আছে ফ্ৰেণ্ডছ, বাই বাই।